সকলোকে মই শুভেচ্ছা জনাইছোঁ। আজি আচলতে ৰাভাৰ যিটো মানে কি আদৰ্শ সেইটো হ'ল কি মিলাপ্ৰীতিৰ আদৰ্শ, সম্প্ৰীতিৰ আদৰ্শ, আৰু এইটো আজি আপচুৱে পালন কৰাৰ কাৰণে মই খুব ভাল পাইছোঁ। আৰু মই এইটো ক'ব খুজিছোঁ যে মইতো এজন মানে কি হেৰি আপোনাৰ বিদেশী ৰাজবংশী সন্মিলনৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট হিচাপে CCBMত মই আছিলোঁ, আৰু দিল্লী পৰ্যন্ত গৈ পেলাই মই ব্ৰিটিছৰ সপক্ষে মাত মাতিছিলোঁ। আৰু এইটো 2002 চনৰ কথা, 2001 চনৰ কথা। ইমান দিন পিছতো ইয়াৰ পিছত BTC হ'ল, BTC ঢাকাত BPFৰ চৰকাৰ হ'ল, কিন্তু আমি ভাবিছিলোঁ যে আমাক ওয়ার্কার হিসাবে BTC ওয়ার্কার হিসাবে সহযোদ্ধা হিসাবে আমাক কিছু সন্মান দিব বোধহয়, কিন্তু তেওঁলোকে পাহৰি গ'ল, আমাক একদম পাহৰি গ'ল। আজি পৰ্যন্ত এই মই মানে আজি ভাবি মানে আশা কৰিছোঁ যে ইমান দিন পিছত আজি তোমাৰ 22 বছৰ 23 বছৰ পিছত আজি মোক মানে এইটো ফেলিচিটেশ্যন দিছে, এইটো ভাবিছোঁ যে মানে এই CCBMৰ আণ্ডাৰত BTCৰ হৈ কাম কৰাৰ কাৰণে এইটো মোক দিছে। মই ধন্যবাদ জনাইছোঁ আপচুক, মই খুব আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মানে মুঠতে কথা হ'ল কি যে মই মানে এজন BTCৰ মানে এটা সহযোদ্ধা হিচাপে মই ক'ব পাৰোঁ যে তেতিয়া যিটো মানে আমাৰ যিটো উদ্দেশ্য আছিল, আমি যি হিচাপে মেল মিটিঙৰ কথাবিলাক মানে ৰাইজক বুজাইছিলোঁ যে আমাৰ BTCৰ যিমানবিলাক জনজাতীয় লোক আছে তেওঁলোকে ভয় কৰিব নালাগে। আমি প্ৰথমতে ভাবিছিলোঁ যে BTC হ'লে কিজানি অজনজাতীয় লোকবিলাক সব ভাগিব লাগিব, পলাব লাগিব, কিন্তু সেইটো আমাৰ যেতিয়া CCBMত আমি সোমাই গ'লোঁ তেতিয়া এইটো মানে কি আমাৰ ভুলটো ভাগি গ'ল যে ইয়াত যিবিলাক মানে আগৰ পৰাই মানে মানুহ আছে জনজাতীয় তেওঁলোকে সকলোৱে শান্তিপূৰ্ণভাৱে ইয়াতে বসবাস কৰিব পাৰিব, তেওঁলোকৰ কোনো অসুবিধা নাই। আৰু এইটো মানে হেৰি পোৱাৰ পিছত আমি তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি পোৱাৰ পিছত আমি আমাৰ যে ফলি মেপি আছিল যে তেওঁৰ আণ্ডাৰত 27টা সংগঠনে আমাৰ বিৰোধিতা কৰিছিল, তেওঁলোকে BTC হ'ব দিব খোজে নাছিল, কিন্তু তথাপিতো আমি তাৰ বিৰুদ্ধে 27টা সংগঠনৰ বিৰুদ্ধে আমি মানে কি যুদ্ধ কৰিছিলোঁ। তেনেদৰে আমি মানে BTCত আমি শান্তি বিচাৰিছোঁ, আমি মানে কি যুদ্ধ কৰিব বিচৰা নাই। যুদ্ধ কৰিলে মানে কি হ'ব, ইয়াত মানে ৰক্তপাত হ'ব, সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব, আৰু এইটো কিমান দিন চলিব আমি ক'ব নোৱাৰোঁ। আৰু যিহেতু BTCক মানে তেতিয়া আপোনাৰ অসম ছাত্ৰ সন্থা তেওঁলোকক মানে সমৰ্থন দিছিল, কংগ্ৰেছক সমৰ্থন দিছিল, আৰু বহুতে সমৰ্থন দিছিল। তেতিয়া আমাৰ ৰাজবংশীৰ মানে সমৰ্থন দিয়াৰ কোনো প্ৰশ্নই নুঠে, আমি সমৰ্থন দিছিলোঁ। আজি BTC হৈছে, BTCৰ পিছত আজি BTR হৈছে, যি হওক মুঠতে BTC আমি BTC বুলি ভাবিছিলোঁ। তো ইয়াত মানে কি আমি মই এজন ইয়াৰ মানে বাসিন্দা হিচাপে সহযোদ্ধা হিচাপে মই এইটোকে আশা কৰিম যে BTCত এতিয়া যিটো শান্তি বিৰাজ কৰি আছে এই শান্তি যেন চিৰস্থায়ী হয়, ইয়াৰ মাজত যাতে কোনো ৰকম মানে আমাৰ মাজত ভুল বুজাবুজি নহয়, আৰু আমাৰ মাজত সদায় এইটো এটা আদৰ্শ মানে সৃষ্টি কৰক, আপচুৱে এটা আদৰ্শ সৃষ্টি কৰক। আপচুৱে আজি ইমান দিন পিছতো মানে কি তেওঁলোকৰ যেতিয়া সংগঠন এইটো ইমান সুন্দৰভাৱে চলাই আহিছে, ডিচিপ্লিন এটা ভাৱত চলাই আহিছে, ইয়াৰ পৰা মই তেওঁলোকক ধন্যবাদ দিছোঁ। আমাৰ কিন্তু দুখৰ বিষয় আমাৰ আন্তঃৰাষ্ট্ৰীয় কিন্তু এইটো হোৱা নাই, আমাৰ আন্তঃৰাষ্ট্ৰীয় কিন্তু ভাগ 2ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা 16 এনেকুৱা হৈ আছে। মই আন্তঃৰাষ্ট্ৰীয় মানুহখিনিক কোনোবা যদি আছে ইয়াতে মই অনুৰোধ কৰিম যে আপোনালোকে মানে আপচুৰ আদৰ্শ লৈ পেলাই এই ধৰণে এটা মিলামিচিভাৱে মানে কাম কৰক, নহ'লে আপোনালোকে জাতিৰ কোনোদিনা উন্নতি কৰিব নোৱাৰিব। তাৰপিছত মই মানে আপোনালোকক আপচুক মানে এটা মানে অনুৰোধ কৰিম যে আপোনালোকে ইয়াত 3টা মন্ত্ৰ দিছে, 3টা মন্ত্ৰ: ইউনিটি, সাৰ্ভাইভেল এণ্ড প্ৰস্পাৰিটি। ইয়াত আৰু এটা আপোনালোকে যোগ কৰক, এইটো হ'ল ফ্ৰেটাৰ্নিটি, ভাতৃত্ববোধ। ইয়াত এটা ভাতৃত্ববোধ ফ্ৰেটাৰ্নিটি এটা
নামটো মনত লাগিলে যে আমাৰ ছাত্ৰ সন্থাৰ কেইজন বড়ো আছিল যে কি নাম আছিল ছেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছিল প্ৰমোদ বড়ো ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিল ছেক্ৰেটাৰী আছিল এজন বড়ো মানুহ বড়ো কিন্তু শেষত যাই পেলাই কি হ'ল বড়ো ভাষাত কল বড়োবোৰ খাওঁতে নালাগো বড়োবোৰ খাওঁতে যা মইতো বড়ো ভাষা অলপ জানো তাৰমানে বড়োসকল এক হওক তাৰমানে কি কৈছে কিয় বড়োসকল এক হওক প্ৰতিবাৰকে বেলেগ বেলেগ হৈ যাওক নেকি আমি 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 ভাঙি যাম গুচি যাম মই তেতিয়া মানে কি মই তেতিয়া বড়ো ভাষাতে কৈছোঁ মই কেনেকৈ মানে বড়ো ভাষা ওলাই গ'ল বোলে জলদি কি আলাসি মোহরা দুবাই যে বরফর খাওতে জানালো নাথায় আম বুঙ্গল যে খালি বরফর না বিদেশ সেবন হারি ফটল বই খাওতে জানালো সে বিদেশি খবর সামনে হাগল নঙ্গা বিদেশি বিদেশি ছায়া আমি সকলে ব্রিটিশের মানে যুদ্ধ করেছি এটা বড় সকলের কারণে যদি ব্রিটিশ হয় বাকি বিলাকৰ কাৰণে কি হ'ব বাকি একো নাই হ্যাঁ এইটো নহ'ব এইফালে মই এইটো বড় ভাষাতে তাৰমানে প্ৰকাশ কৰি মিটিং কৰি আৰু চবে হাত তালি দিছে তো মই এইটো ক'ম যে এই মনোভাৱটো আপোনালোকে আজিৰ যুগটো অন্তত মানে কি এটা বিৰাট এটা মিলা মিছাৰ যুগ আজি এই এৰিয়াটো যদিও ব্ৰিটিছ বড় মানে কিবা মানে আপোনাৰ লোকেল নাম কেনে হয়তো আপনার কি আংশি হিসাবে আছে বড় সকলের মানে বেশি এটা প্রাধান্য এটা আছে কিন্তু সেইগুলি ইয়াতে কিমানবিলাক জাতি জনজাতি আছে মানে বেলেগ বেলেগ জাতি আছে সেইবিলাক ক'ত যাব আপোনালোকে থাকিব নোৱাৰিব আপুনি ইমান এটা মানে হেৰি হৈছে গছগছীয়া হৈছে যে এইটো থাকিব নোৱাৰে হয় না গতিকে তেওঁলোকক লৈয়ে আপোনালোকে মানে মিলা মিছা কৰি এটা হেৰি কৰক বেলেগ মইতো মানে হেৰি কৈছোঁ কামবা গৈছিলোঁ সেইটো মানে আপোনাৰ হেৰি কি কৰে আমাৰ এই যে বিটিআৰৰ হেৰি প্ৰমোদ বড়ো তেখেতক কৈছিলোঁ যে আপোনালোকে আমাৰ ৰাজবংশীবিলাকৰ ঘৰটো চিন্তা কৰক তেতিয়াহ'লে আপোনালোকে দেখিব যে সব ৰাজবংশী আপোনালোকৰ ফালে আহি আছে কোনো চিন্তা নাই কিন্তু আপোনালোকে যদি ৰাজবংশীবিলাক বেলেগ চকুৰে দেখে তেতিয়াহ'লে ৰাজবংশীবিলাক বেলেগ চকুৰে দেখিবলৈ বাধ্য হ'ব গতিকে মই এইটো আত্মগোপন কৰিছোঁ আৰু আজি এই যে ৰাভা দিৱসটো আপোনালোকে সম্প্ৰীতি দিৱস হিচাপে পালন কৰিব লওক সম্প্ৰীতি দিৱস তেতিয়াহ'লে বছৰ বছৰ যদি আপোনালোকে এইটো সম্প্ৰীতি দিৱসটো পালন কৰে তেতিয়াহ'লে আমি চবেই ইয়াত মানে চব মানে যিমান জাতি মানুহ আছে চবেই ইয়াত আনন্দেৰে যোগদান কৰিব আমি চবেই মিলি বিটিচি বা বিটিআৰ অঞ্চলৰ বাসিন্দা হ'ম আমি সকলোৱে আনন্দেৰে সুখেৰে শান্তিৰে বসবাস কৰিব পাৰিম এইখিনি মই আশা কৰি পেলাই আপোনাক ধন্যবাদ জনাই মই ইমান বক্তব্য সামৰিছোঁ ধন্যবাদ।